জোনাই মহকুমাৰ জোনাই থানাৰ অন্তৰ্গত ১ নং ছিংগাপুৰ প্ৰাথমিক বিদ্যালয়ত যিখন আমি প্ৰতিষ্ঠা পালন কৰিছোঁ সেই প্ৰতিষ্ঠা দিৱসটো অতি উলহ মালহেৰে উদযাপন কৰা হৈছে। আমাৰ ইয়াত ৮৫খন গাঁওৰক্ষী বাহিনীৰ পঞ্জীয়নভুক্ত আছে। তাৰে ভিতৰত বহুকেইখন গাঁওৰক্ষী বাহিনী আজি ইয়াত উপস্থিত হৈছে। বিভিন্ন নিৰ্দিষ্ট বক্তাসকলে আজি বক্তব্য ইয়াত প্ৰদান কৰিছে। গাঁওৰক্ষী বাহিনীৰ জন্মৰ পৰা এতিয়ালৈকে কি ধৰণে গাঁওৰক্ষী বাহিনী চলি আছে এই সকলোখিনি ইয়াত পৰ্যালোচনা কৰা হয় আৰু সকলো গাঁওৰক্ষী বাহিনীক বিশেষভাৱে পৰামৰ্শ আগবঢ়োৱা হয় আৰু বিভিন্ন ধৰণৰ আশা আকাংক্ষাৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই সভাখন ইয়াতে সমাপ্ত ঘোষণা কৰা হয়। ধন্যবাদ। অসম গাঁওৰক্ষী বাহিনীৰ ৭৪তম প্ৰতিষ্ঠা দিৱস ১ নং ছিংগাপুৰ সীমান্তৱৰ্তী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অতি উলহ মালহেৰে আমি পালন কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসত মুকলি সভাত আমাৰ সন্মানীয় জোনাই থানাৰ প্ৰভাৰী আমাৰ শইকীয়া ছাৰ আমাৰ মাজত উপস্থিত হৈ পেলাই আমাক বহু ধৰণৰ ধুনীয়া সাহসী তেওঁ পৰামৰ্শ আগবঢ়াইছে। তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ থানা কমিটিৰ সকলো বিষয়ববীয়া উপস্থিত হৈ আজিৰ এই সভা সফল কৰাত যি সহায় সহযোগিতা কৰিছে আৰু লগতে আজি আমি এইখন ৭৪তম প্ৰতিষ্ঠা দিৱসত যি বৃহত্তৰ ৰাইজে আমাক সহায় সহযোগ কৰিছে, সহযোগিতা দিছে, তাৰ কাৰণে আমি সকলো গাঁওবাসী আৰু গাঁওৰক্ষী বাহিনীৰ সকলো কৰ্মকৰ্তাক আমি আয়োজক সমিতি হিচাপে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেশখনত শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ ভূমিকা যে আছে আজিৰ দিনটো ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ দেখুৱাইছে। ইয়াকে মই সকলোৰ আগত আজি বুকু ভিদাই ক'বলৈ সাহস কৰিছোঁ আৰু পৰৱৰ্তী দিনতো আমাৰ গাঁওৰক্ষী বাহিনী সদায় সষ্টম হৈ থাকিব, ইয়াকে মই আজিৰ এই সভাযোগে সকলোকে জনাবলৈ অনুৰোধ কৰিছোঁ। আজি আমাৰ এই ২৯তম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো আমাৰ জোনাই থানাৰ সৌজন্য ১ নং ছিংগাপুৰত পতা হৈছিল আৰু এই ছিংগাপুৰৰ এই গাঁওৰক্ষী বাহিনী সংগঠনটো আপুনি সকলোৱে জানে যে আমাৰ এই সংগঠনটো এটা ক্ষুদ্ৰতম সক্ৰিয় সংগঠন আৰু ইয়াত আজি এই সংগঠনত আহি যিসকল ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে মই তেখেতসকললৈ প্ৰথম মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোৱেই অনাগত দিনকেইটাত যেন এই গাঁওৰক্ষী বাহিনীক আগবাঢ়ি আহি সহায় সহযোগিতা কৰে। অকল গাঁওৰক্ষী বাহিনীয়ে যে চোৰ ডকাইত বা কিবাকিবি নিৰ্মূল কৰিব এনে নহয়, গাঁৱৰ সকলো সদস্যই ইয়াত অংশগ্ৰহণ কৰিব লাগিব আৰু লগতে আজি এই গাঁওৰক্ষী বাহিনী আমাৰ প্ৰতিষ্ঠা দিৱসত আমাৰ নিউজ চেনেলৰ পৰা যিকেইটা নিউজ চেনেলৰ পৰা তেখেতসকল আহি আমাক এই চেনেলত সহায় সহযোগিতা আগবঢ়ালে তেখেতসকললৈ মই মোৰ ফালৰ পৰা অতি আনন্দ আৰু শ্ৰদ্ধাৰে ধন্যবাদ জনাই মই প্ৰত্যেক চমু বক্তব্য সামৰণি মাৰিছোঁ। ১৯৪৯ চনৰ ২৯ জানুৱাৰীত আমাৰ স্বনামধন্য প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱৰ নেতৃত্বত অসমত পোনপ্ৰথমবাৰৰ বাবে গাঁওৰক্ষী বাহিনী স্থাপন কৰা হয় আৰু সেই মৰ্মে আমাৰ গাঁওৰক্ষী বাহিনী সকলোৱে আৰু আৰক্ষীয়ে গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস দি প্ৰতি বছৰৰ জানুৱাৰী ২৯ তাৰিখে পালন কৰি আহিছে। সেই মৰ্মে আজি আমি ১ নং ছিংগাপুৰত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো আমি উলহ মালহেৰে গীত মাতেৰে আজি পালন কৰিছোঁ। গতিকে ইয়াত বিভিন্ন গাঁৱৰ পৰা গাঁওৰক্ষী বাহিনীসকল আহি পেলাই অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন বক্তাসকলক নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু তেওঁলোকে আহি পেলাই গাঁওৰক্ষী বাহিনীৰ বিষয়ে সাৰুৱাভাৱে ভাষণ দিয়ে।